কোনে কৈছে তোৰ বাপেৰে बस बेटा बहुत बढ़िया मुन्ना মোৰ বাপেৰে মৰা দেখোন 6 বছৰ হ'ল এ চলা মদাহি পুলিচ ঠাট্টা কৰিছ নে কিবে পাবি তাতে উৰাই থৈ আহিম তোক সৰি কোনে কৈছে জুগনু কি জুগনু ট্ৰেজি কিলাৰ মাৰ্ডাৰ কৰিছে ভাল পোৱা মানুহ মোক কিয় ফোন কৰছা তোৰ এখন স্কুটি আছে ৰঙৰ ফাইনেন্সৰ স্কুটি ল'ব জানো EMI মাৰিব নাজানো বে 2 মিনিটৰ ভিতৰত যে EMI মাৰি ক্লিয়াৰ কৰ ওকে माफ करना मैं गुस्से में इधर उधर निकल जाता हूँ only 2 minutes কিন্তু কোনো কিন্তু নাই ফাইনেন্সৰ মানুহে EMI ক্লিয়াৰ নকৰা মানুহক মাৰ্ডাৰ কৰিবলৈ যে মোক সুপাৰি দিছে EMI 2 মিনিটৰ ভিতৰত দে নহলে স্কুটি মানুহ সব সাফাই হৈ যাবি বে মনত ৰাখিবি মই জুগনু The Crazy Killer. কি হব এতিয়া মোক কিলাৰে ফোন কৰিছে স্যাৰ হৈ গৈছে গোন্ধ মাৰিছে মস্তিকে খাই আছো এইটো বয়সত মানুহে পেটত থাকিব লাগিছে ক'ত গছৰ ওপৰত ওলমি আছ আজি গোটেইটো পেটত সোমাই দিছে पता नहीं ऐसे डेंजरस सिचुएशन में मैं ऑटोमेटिकली आगे कैसे आ जाता हूँ Oh মালঙ্গা ঐ তোৰ মাষ্টৰক দেখি পলাইছো যে একদম কি গাও একদম দুইটো গাও একদম তিনি গাও তোৰ মোক দেখি নেওতা মতান লাগি গলি যে এই যে মই মেট্ৰিক দিবলৈ ওলাইছো এতিয়া য'তে পাইছো ততে পঢ়িয়ে আছো চা তই এতিয়া গছৰ তলত মানে পঢ়িবলৈ আহিছিলি নহয় চা এই যে অকণে অমিতা আনিছে আমিনা আম আনিছে সেইটো কবিতা আছে মই পোৱা কৈহে চাইছো মানে অকণে অমিতাটো দোকানত থৈ আহিছো আৰু আমিনা আমটো বিচাৰি ফুৰিছো চা তই মানে এতিয়া মানুহৰ বাৰীয়ে বাৰীয়ে কবিতা বিচাৰি বিচাৰি পঢ়িছ ন হয় চা বাবা চুৰিখন দে এই কবিতাটো মই ধুনীয়াকে কাটি কুটি টেষ্ট কৰি দিম দে নালাগিছে দে বুলি কৈছো বুবাই নালাগিছে জিভা উলিয়া জিভাখন নাকাটিবচোন এই দেখা নাই চুৰিত তোৰ কবিতা লাগি আছে অলপ চুচি দে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा আচ্ছা বুবাই তই এনে মেট্ৰিক দিম বুলি যে ভাবিছ পঢ়া শুনাটো ঠিকেই কৰি আছো পঢ়িছে চা বানান চানানবোৰ অকে পোৱা অকে হৈ আছে চা এতিয়া মই তোক এটা বানান সুধিম তই কৈ যাবি অকে মধুচৰিকাৰে মি দন্তীয়া ততাকাৰ এটা কি কৈছে চা মধুচৰিকাৰে মি দন্তীয়া ততাকাৰ এটা কল মধুচৰিকাৰে মি দন্তীয়া ততাকাৰ এটা কল इन्होंने कड़ी तपस्या से आपने आपको इस काबिल बनाया নেলু ইয়াতো মেট্ৰিকৰ কাৰণে পঢ়িছ মূৰ্খ এইবাৰ কচোন এটা চৰাই আকাশেদি উৰি গৈ আছে অকে চৰাইটোৱে কণী পাৰি দিলে কণীটো মাটিত আহি নপৰিল কিয় কণীটো মাতি নপৰি কিয় উত্তৰ লাগে কিয় চা কাৰণ চৰাইটোৱে আণ্ডাৰ পেণ্ট পিন্ধি আছিল অকে कौन है ये लोग कहाँ से आते हैं মই আপোনাক যদি এটা প্ৰশ্ন সুধিছো আপুনি বেয়া পাইছে কি প্ৰশ্ন আচ্ছা ই যে আপুনি আমটো দেখিছে আমৰ যে পোৱা বাকলি আছে সেইটো দেখিছে দেখিছো কিন্তু ইয়াত যে পোক এটা আছে পোকটো কোনখন দৰ্জা দি সোমাইছে সেই বস্তুটোৱে তোক অলপ খেলি মেলি কৰিছে ন হয় চা এইটো মেট্ৰিকৰ কাৰণে যে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন অকে এইটো ধৰি লৈছো উদাহৰণ সহ বুজাই দিছো এইটো ধৰি লৈছো আমটো অকে এইটো পেটটোহে আছে চা আমি ধৰি লৈছো এইটো আমটো মাষ্টৰ এনে তই নে মই আপুনি চা প্ৰশ্ন মই সুধিম অকে হ'ব চা এইটো ধৰি লৈছো আম এইখন ধৰি লৈছো পোক
এই পোকটো এতিয়া আমটোত কেনেকে সোমায় উইথ উদাহৰণ ওকে পোকটো আমটোত সোমাই দিছে সোমোৱাই দিছে মানে মাই বস্তু কিবা এটা মিলিছে কি মিলিছে সেইটো এইটো লগত কিবা এটা মিলিছে চা কেতিয়াবা চৰেও বংশৰ পৰিচয়টো কঢ়িয়াই আনে ওকে হয় চা আটুকাৰ অ চা এতিয়া মই দোকানৰ মালিক হৈছো আটুকাৰিলে সন্মান অকণ গৈছে চা মূৰ্খ আটুকাৰোতে চকুকেইটা মুদি থাকিবি বেলেগক নেদেখিলেওতো সন্মানটো বাচে না হ'ব চা য আৰু এটাও শব্দ নকৰিবি তই ছাৰ আপুনি মোক চিনি পোৱা নাই পাইছো তহঁতৰ নিচিনা ঠগবাজিবোৰক মই ভালদৰে চিনি পাইছো উঠ উঠ মই ঠগবাজি নহয় মই বেহাৰবাৰী আউটপোষ্টৰ কনিষ্টবল মাৰৰ কোবত মুখেৰে কনিষ্টেবল বাহিৰেও যাব পুলিচৰ বদনাম কৰি ঠগবাজি কৰি ফুৰিবলৈ আহিছ নাই এই চাপ পিটন দিম নহয় আপুনি যদি বিশ্বাস কৰা নাই ছাৰ মই মোৰ ছাৰলৈ ফোন কৰি নালাগে ফোন কৰিব নালাগে হৈ থাক হে প্ৰভু মই এতিয়া কেনেকে বুজাই এই মখাক আই কাৰ্ডখননো ক'ত থৈ আহিলো জানো মানে তোৰ লগত কোন কোন আছে আৰু ঘাটিটো ক'ত ছাৰক কৈ দে ঘাটি চাটি নাই মই পুলিচহে অ ছাৰ মই কীৰ্তন দশম নামঘোষা ভাগৱত চবৰে শপত খাই কৈছো মই পুলিচ চুপ পুলিচ ভাগৱতৰ কথা ক'ব আহিছো ভাগৱত দেখিছ কেতিয়াবা ছাৰ মই ভাল পাঠক পুথি পঢ়াত মোৰ এটা নাম আছে ছাৰ যদি আপুনি বিশ্বাস কৰা নাই মই গাই শুনাই দিওঁ ঐ কুলিৰ বিন হেতেৰি বিহু হৈ গ'ল কলিৰ শেষত হৈব কল্কি অৱতাৰ কাটি মাৰিম লেচক ৰিবু বুন্দা মাৰ বৰ ধাৰ্মিক পুলিচ চুপ 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 তই কি কৈছ তই পাঠেক এবাৰ কৈছ পুলিচ এবাৰ কৈছ পাঠেক তই মোক কি পাগল পাইছ মই ছাৰ পুথি পঢ়া পুলিচ ছাৰ মই ধাৰ্মিক পুলিচ যে এই মোৰ কপাললৈ চাওকচোন ফুটটো এইটো দেখিছে চুপ ধাৰ্মিক পুলিচ ৰ মই তোক চাই আছো হে তেৰিকা ডিপাৰ্টমেণ্টৰ মানুহকে যদি এনেকুৱা কৰে এখন পুলিচক পাপে চুব দেই আও হৰি আও ৰাম কি পুলুং পলাং কৰি আছ চিধা হৈ থাক চিধা হৈ থাক পুলিচে কাইদে দেখাব নালাগে ছাৰৰ নম্বৰটো ধৰক ফোনটো ধৰকচোন হেল্ল' বেহাৰবাৰী আউটপোষ্ট কোনে ক'লে ছাৰ মই খাটনীয়া বিৰাট ডাঙৰ বিপদত পৰিছো কি হ'ল ছাৰ মই থানাত আছো সেইটো কিবা বিপদ হ'ল নেকি আহক আহক সোমাই আহক ছাৰ মই আমাৰ থানাত নাই নহয় বেলেগৰ থানাত আছো বেলেগ থানাত আকৌ কি কৰিছে ছাৰ মোক এৰেষ্ট কৰিছে কি ভুল আমি কথা কৈ আছো কামত লাগক ছাৰ বিশ্বাস কৰক মোক এৰেষ্ট কৰিছে মোক যাবলৈ দিয়া নাই ছাৰ মোক জাল নোটৰ ব্যৱসায়ী বুলি এৰেষ্ট কৰি থৈ দিছে ছাৰ মই এতিয়া ফোন ৰাখক বুলি কৈছো নহয় ফোন ৰাখক ফটোৱা নহয় এই মানুহটো ছাৰেও বিশ্বাস অ ভাই কাম এটা আছিলে কি কাম এই বেহাৰবাৰী আউটপোষ্টৰ পৰা এটা চিঠি পঠাইছিল আহক আহক বলক বল আহক ঐ চুপ ছাৰ এখাত বেহাৰবাৰী আউটপোষ্টৰ পৰা আহিছে ছাৰ এই বেহাৰবাৰী আউটপোষ্টৰ পৰা এটা চিঠি পঠাইছিল আচ্ছা বসুমতাৰী হয় ছাৰ কেনেকুৱা থানা ভাল ছাৰ এছ আই ছাৰ ভালে আছে আছে ছাৰ আপোনাক এবাৰ পাইছো তাতে ন আপোনাৰ ঘৰ ক'ত আছিলে অৰিজিন মোৰ ঘৰ ইফালে ছাৰ এই গড়চকত ঠিক আছে বাকীটো আৰু ভালেই খবৰ আছে থানাৰ আহিছো ঠিক আছে
ঐ পাইলো ঐ আরে তই ইয়াত হেৰ বৰ বেয়াকে ফচি গলো নহয় কি হ'ল ৰাতিপুৱাৰ পৰা এৰেষ্ট কৰি থৈ দিছে মোক ভাই এই সব সময়তে ফালতামি কৰা মিছা মিছি তোৰ শপত মই ফালতু আমি কৰিম নেকি বেলেগৰ থানাত এই তই বেলেগৰ থানাত কি ৰং তামচা কৰি আছা আৰে জাল লুটৰ ব্যৱসায়ী বুলি মোক এৰেষ্ট কৰি থৈ দিছে বিশ্বাস কৰ তই এই মিছা কথা এইবিলাক যো ফোনটো দেচোন মোৰ ফোনটো ৰাখি থৈ দিছে এই তই কিয় ফোন কৰিব লাগে ছাৰক ছাৰক ফোন কৰো দে এই বল মোৰ কাম আছে যা যদি বল এই তই কথাবোৰ বুজি নাপাৱ এই, আপুনি বাহিৰত কিয় ওলাইছে ভিতৰলৈ বলক ভিতৰলৈ বলক নাই নাই ভিতৰলৈ বলক নহয় পিছত কথা পাতিম ভিতৰলৈ বলক 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 ফোনটো নকৰো কিয় বলক বেগিতে কৰ যাম নহয় ভিতৰলৈ কিয় গতি আছে খাতনি আৰু সঁচাকে এৰেষ্ট কৰিল নেকি অচি ছাৰক কওঁ এই নাই এছ ছাৰক ফোন কৰিব লাগিব আগে কথাটো বেয়া হ'ল নহয় ছাৰ অঁ এইখন লওক অঁ দিয়া ছাৰ কিবা হৈছে নেকি একো হোৱা নাই কিবা এটা নিশ্চয় হৈছে নহ'লে কে ছাৰৰ আই কাৰ্ডখন ছাৰে কিয় লৈ যাব কিবা হ'ল তাৰমানে তই সঁচা কথা নকওঁ মইতো সঁচা কথাই কৈ আছো আপোনালোকে কোনো বিশ্বাসে নকৰে মোক চুপ তোক কোনে বিশ্বাস কৰিব তোৰ মুখেৰে কেনেকে কথা উলিয়াব লাগে মই ভালদৰে জানো পাবি এক মিনিট ৰ। তই এক্সকিউজ মি ছাৰ ছাৰ মই বেহাৰবাৰী আউটপোষ্টৰ প্ৰীতম খাৰঘূৰি অ আচ্ছা ছাৰ এই খাটনিয়াৰ মোৰ ষ্টাফেই হয় তেওঁৰ ওচৰত তেওঁৰ আইডেণ্টি কাৰ্ডখন নাই তেওঁ কৈছে তেওঁ পুলিচৰ মানুহ ঠিক আছে বুজি পালোঁ আপোনাৰ অফিচাৰ এজন আপুনি পুলিচৰে মানুহ আপোনাৰ ভুল হৈছে ক'ত জানেনে আজিকালি বজাৰত বহুত নকল টকা ওলাইছে গতিকে টকা লওঁতে বা দিওঁতে ভালকৈ চাই ল'ব লাগে হয় তাতে পুলিচ ধৰা পৰিলেতো আৰু বেয়া হয় আপোনাৰ লগত আইডেণ্টি কাৰ্ডখন নাথাকে কাৰণে অলপ বেছি প্ৰব্লেম হ'ল ঠিক আছে দিয়ক আগলৈ অলপ চাব আৰু কিন্তু আপুনি হৰিনাম ভাল গায় থেংক ইউ অ'কে যাব লগ পাম চিয়'ৰ খাটনিয়াৰ ওলাই নাহে কিয় আহক কেনেকুৱা পালে এই মজা এনেকে ক'বলৈ আপোনাৰ অলপো লাজ লগা নাই এইবিলাক চব আপোনাৰ নিজৰ কাৰণে হৈছে অ মই কি কৰিলো মইতো জাল নোট বনোৱা নাই দিয়কচোন জাল নোট আপুনি বনোৱা নাই কিন্তু আপোনাৰ হাতত দেখিলেতো তেওঁলোকে সন্দেহ কৰিবই আই কাৰ্ডখন দেখুৱাই দিব নোৱাৰিল সেইকণতেতো গণ্ডগোলটো লাগিল আই কাৰ্ডখন দেখুৱাবলৈ চাইছো নাই নহয় পকেটত ঘৰত কামৰ ভমকত পেলাই থৈ আহিলো ক'ত থাকিব থানাত বদমাচি কৰি থাকোঁতে হুচ আছিল আপোনাৰ এখন লওক